নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই খণ্ডটিত মই আপোনালোকৰ বাবে কিছুমান অতি আৱশ্যকীয় প্ৰশ্ন উত্তৰ যুগুতাই আনিছো আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেনেহলে এই ভিডিওটি কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আপুনি নিশ্চয় উপকৃত হ'ব তেনেহলে আহক আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটি হৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ জন্ম কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 599 দুই নং প্ৰশ্নটো হৈছে সম্ৰাট অশোকে কলিঙ্গ বিজয় কেতিয়া কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 261 তিনি নং প্ৰশ্নটো হৈছে কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে ভাৰতলৈ আহিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে হৰ্ষবৰ্ধনৰ শাসনকালত 629 খ্ৰীষ্টাব্দ 4 নং প্ৰশ্নটো হৈছে গজনীৰ সুলতান মাহমুদে কেতিয়া প্ৰথমে ভাৰত আক্ৰমণ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1001 খ্ৰীষ্টাব্দ 5 নং প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতত বিজয়নগৰ ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1336 খ্ৰীষ্টাব্দ 6 নং প্ৰশ্নটো হৈছে ভাস্কো দা গামাই ভাৰতলৈ কেতিয়া আহিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1498 খ্ৰীষ্টাব্দ 7 নং প্ৰশ্নটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1526 খ্ৰীষ্টাব্দ 8 নং প্ৰশ্নটো হৈছে কোন চনত পলাশী যুদ্ধ হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1757 চনত 9 নং প্ৰশ্নটো হৈছে বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1764 চনত 10 নং প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জন্ম কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1600 চনত 11 নং প্ৰশ্নটো হৈছে শিৱাজীয়ে ছত্ৰপতি উপাধি কেতিয়া লাভ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1678 চনত 12 নং প্ৰশ্নটো হৈছে গুৰু গোবিন্দ সিংৰ জন্ম কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1666 চনত 13 নং প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে পোৰবন্দৰত 1879 চনত 14 নং প্ৰশ্নটো হৈছে প্ৰথম বংগ বিভাজন কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1905 চনত 15 নং প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1942 চনত 16 নং প্ৰশ্নটো হৈছে কোন ইংৰাজ গভৰ্ণৰে ভাৰতৰ সতী প্ৰথা বন্ধ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে লৰ্ড উইলিয়াম বেন্টিংকে 17 নং প্ৰশ্নটো হৈছে কোন গভৰ্ণৰে সত্য বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে লৰ্ড ডেলহাউসিয়ে 18 নং প্ৰশ্নটো হৈছে
ভাৰতীয় সামৰিক বাহিনীৰ গঠন কেতিয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1943 চনত। 19 নং প্ৰশ্নটো হৈছে কোন ইংৰাজ গভৰ্ণৰৰ সময়ত ভাৰতত প্ৰথমে লোকপিয়ল কৰাইছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে লৰ্ড ৰিপনৰ সময়ত। 20 নং প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেতিয়া অৱসান ঘটে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1858 চনত। 21 নং প্ৰশ্নটো হৈছে ভাৰতৰ মুছলিম লীগৰ গঠন কেতিয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1906 চনত। 22 নং প্ৰশ্নটো হৈছে ব্ৰিটেইনৰ চাইমন কমিছনে ভাৰত ভ্ৰমণলৈ কেতিয়া আহিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1928 চনত। 23 নং প্ৰশ্নটো হৈছে ভাৰতত আইন অমান্য আন্দোলন কেতিয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1930 চনত। 24 নং প্ৰশ্নটো হৈছে পৰ্তুগীজৰ অধীনৰ পৰা গোৱাই কেতিয়া স্বতন্ত্ৰতা লাভ কৰে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1961 চনত। 25 নং প্ৰশ্নটো হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰয়। 26 নং প্ৰশ্নটো হৈছে মুছলিম লীগৰ দ্বাৰা কেতিয়া পাকিস্তান দাবী কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1940 চনত। 27 নং প্ৰশ্নটো হৈছে প্ৰথম ভাৰত-পাক যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1965 চনত। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।